গাইজ অংগনবাদী কৰ্মী সহায়িকা ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ মানে ন্যূনতম মাহিলী দৰমহা 21,000-ৰ বিষয়ে আজিৰ ভিডিঅ'টোত মই কিছু কথা আপোনালোকৰ মাজত দাঙি ধৰিব চেষ্টা কৰিছোঁ। আপোনালোকে চেনেলত যদি নতুনকৈ যে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিবলৈ। তো গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ টিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, যোৱা 10 জুলাই তাৰিখে অংগনবাদী কৰ্মী সহায়িকাৰ লগত ৰাজ্যত যিমান মানে এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে, ঠিকাভিত্তিক বুলিয়ে কওঁ, এই এনেকুৱা ধৰণৰ কৰ্মচাৰীসকলৰ লগত CITUৱে মানে দাবী দিশে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে দাবী দিৱস পালন কৰিছে। এই দাবী দিৱসৰ দিনা প্ৰথমতে তেওঁলোকে প্ৰথম প্ৰধান দাবী ৰাখিছে যে কৰ্মচাৰীৰ বা যিকোনো শ্ৰমিকৰ মজুৰি মানে মাহিলী যিবিলাকে কাম কৰে তেওঁলোকৰ ন্যূনতম চেলাৰী 21,000 হ'ব লাগিব, মাহিলী যে 21,000 টকা। যিহেতু বয় বস্তুৰ দাম মূল্য বৃদ্ধি বহুত হৈছে, সেয়েহে অলপ পইচাৰে ঘৰ এখন চলাত অসুবিধা হয়। অতি কমেও মানে তেওঁলোকে দাবীত ৰাখিছে যে ন্যূনতম মজুৰি 21,000 টকা ৰাখিব লাগে চৰকাৰৰ ওচৰত। এই দাবী আগত ৰাখি তেওঁলোকে মানে যোৱা 10 জুলাই তাৰিখে দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে মানে এই আন্দোলন কাৰ্যসূচীসমূহ তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ ওচৰত মানে দাঙি ধৰিছে। গাইজ, CITUৱে দেশজোৰা শ্ৰমিক বিক্ষোভ আৰম্ভ কৰিছে। যোৱা 10 জুলাই তাৰিখে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ঠায়ে ঠায়ে তেওঁলোকে বিক্ষোভ আৰম্ভ কৰিছে। এই বিক্ষোভত তাৰমানে প্ৰতিবাদ কৰিছে যে প্ৰতিবাদী কাৰ্যসূচীত অংগনবাদী কৰ্মী সহায়িকা যিবিলাক মানে আঁচনিভুক্ত কৰ্মচাৰী আছে এই সকলো মানে যোগদান কৰিছে। এই বিক্ষোভত তেওঁলোকে মানে স্পষ্টকৈ উল্লেখ কৰিছে যে আঁচনিভুক্ত কৰ্মচাৰীৰ ন্যূনতম মজুৰি 21,000 টকা মাহিলীত ধাৰ্য কৰিব লাগিব আৰু লগতে শ্ৰমিক কোড বাতিল কৰা আৰু লগতে মূল্যবৃদ্ধি হ্ৰাস কৰা, বান সাহাৰ্য দিয়া, এইবিলাক মানে তেওঁলোকৰ মানে প্ৰতিবাদী কাৰ্যসূচীত শ্লোগান হিচাপে ৰাখিছে। গাইজ, আপোনালোকে কওকচোন বাৰু, এই চৰকাৰে হাজাৰ হাজাৰ নিযুক্তি দিব যাই আছে, কিন্তু যিসকলে ইমান কষ্ট কৰি কাম কৰি আছে, প্ৰায় 1,20,000 কৰ্মচাৰী অংগনবাদী কৰ্মী সহায়িকা আছে, এওঁসকলৰ মানে দৰমহাটো বৃদ্ধিৰ কথা মানে চৰকাৰে কোনো ধৰণৰ কাণ সাৰে নাই। এওঁসকলৰ যে ঘৰ পৰিয়াল আছে, এওঁলোকে যে অলপমান মজুৰিৰে কাম কৰিব লগা হৈছে, চৰকাৰে কোনো ধৰণৰ মানে কাণ সাৰ দিয়া নাই। গতিকে গাইজ, আপোনালোকে এটা বিবেচনা কৰি কমেণ্ট কৰি জনাবচোন বাৰু, এওঁলোকৰ দৰমহাটো বৃদ্ধি হ'বলৈ লাগে নে নালাগে। গাইজ, অনাগত দিনত এই CITUৱে মানে আৰু মানে আন্দোলন কাৰ্যসূচী কৰিব বুলি তেওঁলোকে মানে কথা দিছে আৰু তেওঁলোক যেতিয়ালৈকে এই মজুৰি মাননি সলনি মানে মজুৰি নকৰে চৰকাৰে আৰু ন্যূনতম মজুৰি চৰকাৰে যেতিয়ালৈকে ধাৰ্য নকৰে, তেতিয়ালৈকে অংগনবাদী কৰ্মী সহায়িকা সঞ্চালকৰ মানে একলগ হৈ CITUৱে মানে চৰকাৰৰ ওচৰত মানে প্ৰতিবাদ বা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি মানে প্ৰতিশ্ৰুতি দিছে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকিব এই নিউ টিম ব্লগ চেনেলটো। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বাই।